Good morning YouTube family আৰু এতিয়া মই গৈ আছো কলেজলৈ যেহেতু আজি সেমিনাৰ আছে সেইকাৰণে ৰাতিপুৱা ওলালো মই আৰু বহুত গৰম আছে আৰু ইমান গৰমত আৰু কলেজ আহিব মন নাযায় আৰু সেমিনাৰ বুলি আজি অলপ সোনকালে আহিছো আৰু ৰাতিপুৱা দেখিছে কোনো ক্লাছত নাই আৰু এটা আকৌ লগৰ আহিছে আৰু যেটো টিংকি অলপ দেৰিকৈ উঠিলে সেইকাৰণে অলপ ৰুমতে আছে দেৰিকৈ আহিবহি আৰু এই মাত্ৰ মোৰ এটাহে লগৰ আছে এতিয়া ক্লাছত আৰু কোনো অহা নাই কলেজ আহিছো ৰাতিপুৱা মানে কি হ'ল ল'ৰাবোৰ কোনো অহা নাই এতিয়ালৈকে কাৰণ আজি আছে আমাৰ 11টাৰ পৰা 11:30টাৰ পৰা আমাৰ সেমিনাৰ আছে সেমিনাৰ আৰু কোনোবা চিফ গেষ্ট আহিছে আমাৰ মানে শিকাবলৈ আৰু এটোত আমাৰ ক্লাছ আছিলে 9টাৰ পৰা ক্লাছ আছিলে কোনো এতিয়া অহা নাই ব্লগ বনোৱাৰ সময়ত আহি গ'ল দেউৰীৰ লগত অলপ হাঁহি ধেমালি কৰিলোঁ যেহেতু এতিয়ালৈকে ক্লাছ একো নাই ৰাতিপুৱা ক্লাছত আহি দেখিলোঁ নীলে আমাৰ গান গাই আছে গানটো শুনিলোঁ অলপ বহুত গান শুনিলোঁ ক্লাছো কৰিলোঁ এতিয়া যাবলৈ সেমিনাৰ আছে সেমিনাৰ কৰিলোঁ তাৰপিছত যাওঁ ৰুমলৈ অলপ যাওঁ আগলৈ বেলেগ ডিপাৰ্টমেণ্টবোৰ ক্লাছ হৈ আছে চিভিল হৈ আছে ক্লাছ আমাৰ ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত মাতিছে সোনকালে যাব লাগিব সেইকাৰণে আমি ওলাই আহিলোঁ ক্লাছৰ পৰা এতিয়া আহিকিনি দেখিলোঁ বোলে চিনিয়ৰে খেলিয়ে আছে আৰু যেহেতু আমাৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট হোৱা নাই সেমিনাৰটো অলপ সেইকাৰণে আমি অলপ বহি আছোঁ এতিয়াও will be having some aspirations of their own, that you might be starting some business, you may go for some entrepreneurship. Shark Tank वगैरह देख लो, बड़ा इंटरेस्टिंग लगता है ना? Shark Tank में कितना अच्छा वो प्रपोजल लेके आता है, रिजेक्ट ही हो जाता है, कोई बात नहीं, लेकिन फिर भी मतलब वो लोग कुछ इनोवेटिव करने की सोचते हैं ना? আপোনালোকে হয়তো বুজিব নোৱাৰিলে চাগে হয়তো আমাৰ মাইক্ৰ চিষ্টেমটো অলপ বেয়া হৈছে সেইকাৰণে আপোনালোকে বুজিব নোৱাৰিলে যদি মই আপোনালোকক কৈ আছোঁ কেনেকৈ কি কৰিব লাগে পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগে ডিপ্ল'মা পাছ কৰাৰ পিছত আপোনালোকে এটা লাইকড ইন বুলি এটা ৱেবছাইট আছে মই স্ক্ৰীনত দেখাই দি আছোঁ তাত গৈ কিনে আপুনি লগ ইন কৰিব লাগিব প্ৰথমে লগ ইনটো নহ'ব আপুনি ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমে তাৰপিছত ৰেজিষ্টাৰ কৰি কিনে গোটেই আপোনাৰ প্ৰফাইলটো ছেট আপ কৰিব লাগিব আপোনাৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আছে আপোনালোকৰ স্কিল কি আছে আপোনাৰ লেংগুৱেজ আপোনাৰ এক্সপিৰিয়েঞ্চ কিমান কিহৰ আছে তেতিয়া কি হয় আপোনাৰ যোন কোম্পানীবোৰে আমাৰ ইণ্টাৰেষ্টেড যোনটো আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ মেকানিকেল ইঞ্জিনিয়াৰ যোনটো ইণ্টাৰেষ্টেড আপোনাৰ কেটেগৰী থাকে তাৰ পৰা সিহঁতক বাছি লোৱাৰ পিছত কি কৰে সিহঁতে আপোনালোকৰ ইণ্টাৰেষ্ট যাৰ মানে আপোনাৰ এক্সপিৰিয়েঞ্চ সেইকেইটা চাই কিনে সিহঁতে আপোনাৰ ডাইৰেক্ট এপইণ্ট কৰে আপুনি তাত গৈ কিনে কি কৰিব লাগিব তাত যোনটো ইণ্টাৰেষ্ট থাকিব তাত গৈ কিনে আপুনি ডাইৰেক্ট মেছেজ দিব আপোনালোকক ফোন বা কণ্টেক্ট কৰিব আপোনাৰ ডাইৰেক্ট তাত গৈ কিনে কি কৰিব যদি আপোনাৰ ইণ্টাৰেষ্ট আছে আপুনি ডাইৰেক্ট আহি যাওক বুলি এনেকৈ ইণ্টাৰভিউত ল'ব ইণ্টাৰভিউ মানে তাত আমাক মেছেজ এটা দিব তাৰপিছত ইমেইলো কৰিব ফোন কৰিব সেইটো কৈছে ছাৰে এইটো এতিয়া আমাক আৰু আমাৰ এতিয়া প্ৰগ্ৰেমটো শেষ হ'ল আমাৰ আছিলে 2-3 ঘণ্টামান আমি 3 ঘণ্টাৰ প্ৰগ্ৰেম আছিলে সেইটো 3 ঘণ্টা হৈ গ'ল এতিয়া আমাৰ ছাৰেটো গৈ আছে এতিয়া আমিও ওলাম আৰু যিহেতু কিবা এটা বহুত নজনা বস্তু এটা শিকিলোঁ যেনেকৈ কেনেকৈ কি হয় প্ৰচেছটো এতিয়া গম পালোঁ কিবা এটা ভাল লাগে নজনা বস্তু শিকিলে কিবা এটা ভাল লাগে জাষ্ট পাইছোঁ ৰুম আহি কিনে জাষ্ট মানে টিমটো আগতে আহিলে মোৰ আগত সেইকাৰণে আহি কিনে ভাত চাত বনাই কিনে ৰেডি কৰি থৈ দিছে টাইম হৈ গ'ল চিটি মাৰাৰ টাইম হৈ গ'ল বন্ধ কৰিব লাগিব ইয়াত আৰু যিহেতু আপোনালোকক সকলোকে বহুত ধন্যবাদ কৰিছোঁ কাৰণ মোৰ 500 হ'বলৈ হৈছে আৰু কেইটামান মাত্ৰ লাগে মোক চ' থেংক ইউ চবকে আপোনালোকে ইমান সহযোগিতা দিলে মোক আৰু ইমান ছাপোৰ্ট কৰি আছে চ' আশা কৰোঁ আপুনি এনেকৈ আগলৈও মোক এনেকৈ আগবঢ়াবলৈ ছাপোৰ্ট কৰি থাকে চ' আজিৰ ভিডিঅ'টো ইমানেই চ' যদি ভাল লাগে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি দিব চ' তাৰ কাৰণে তাৰ কিবা এটা ভাল এটা কমেণ্ট দিব যেনেকৈ আপোনাক কেনেকৈ লাগিছে ভিডিঅ' চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ চ' থেংক ইউ